নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছে বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ আজি লাজ লাগি গৈছে ন আমাৰ একো প্লেনিং নাই আজি আমাৰ মানে কথা হ'ল আমি ওলাই যাওঁ ব'লা বুলি আমি পটককেনে আহি গ'লোঁ আৰু আমি এতিয়া বৰ্তমান গৈ আছোঁ তেজু কাইলৈ ক'ত ক'ত যাওঁ দেখাম বাৰু আহি পাওঁ মানে আমাৰ 10টা বাজি গৈছিলে আৰু আমি এইফালে খাবলৈ আহি গ'লোঁ আৰু আমাৰ ময়ো দেখিছেনে ফটো মাৰিছে বুলি পষ্ট দিছে ব'লকচোন ভিডিঅ'টোৰ জৰিয়তে ক'ত ক'ত ফুৰোঁ কি কৰোঁ দেখাম আপোনালোকক ভিডিঅ'টো সেইফালেকে চাই থাকিব এইফালে যাম এইফালে জোল্লা হৈ গৈছে মোৰ সৈতে এইফালে চব ভিউটো চব ইমান মজা পাহাৰ এই তলত বজাৰ আছে আমি য'ত আছিলোঁ চাই চেচ চাইডে চেচ কোৱা আকৌ হেল্ল' কোৱা কালৈ ফোন কৰিছা কি বুলি কৈছে নাই কি কৰিছা কেতিয়া আহিবা আজি আমি যাব লৈছোঁ পৰশুৰাম কুণ্ড আৰু পৰশুৰাম কুণ্ড আমি সৌন্দৰ্য উপভোগ কৰি পাহাৰীয়া ৰাস্তাই যাম তেজুৰ পৰা আমি পৰশুৰাম কুণ্ড যাম এই পাহাৰীয়া ৰাস্তাই আপোনালোককো দেখাম বাৰু কোনফালে যাওঁ হয় আৰু এইফালে দেখিছেনে সেউজীয়া পূৰা চবফালে সেউজীয়া আৰু আপোনালোকক মই কৈ দিওঁ যদিও আপোনালোকে ভৱিষ্যতলৈ যাওঁ বুলি ভাবে তেতিয়াহ'লে আপোনালোকে খোৱা বস্তু লগত লৈ যাব মই আনকালে লৈ যাওঁ এইবাৰ মানে মই একো নিনিলোঁ আৰু মোৰ ইমান বেয়া অৱস্থা হৈ গৈছিলে মানে এই ওচৰত দোকান নাই মানুহ নাই একোৱে নাছিলে মানে এতিয়া আমি দলংখনৰ তলত নামিলোহি এখন দলংৰ ফালৰ পৰা ফটো মৰা হৈছে পানী চব ইমান মজা সোঁতত আহি আছে এইফালে গা ধুই আছে আমি গা ধোৱা নাই কাৰণ আমি কাপোৰ তেনেকৈ অনা নাছিলোঁ আমি ইয়াত অলপ ৰখিছোঁ ফটো চটো মাৰিবলৈ সিহঁতি পূৰা ফটো চটো মাৰি আছে ইমান মজা দেখিছেনে পাহাৰ আমি যে সেই নদীখনত নামিছিলোঁ সেইফালে আছে মজা আছে ন ভিউটো ক'ত আছে দেখিছে ইমান ধুনীয়া ভিউ আমি পূৰা পাহাৰ ন পাহাৰৰ পৰা হেৰিয়ত আহি গ'লোঁ আমি নহয় যে তোৰ তলৰ পৰা উঠালে ৰাস্তাটো নাই দেখা দেখিছে ইমান জংঘল আছে ক'ত দেখিবি ৰাস্তাটো গেলা দিয়া ফটো মাৰি দিম দিয়া তোমালোকে ভিডিঅ' কৰা তোমালোকে এয়া আমি আহিছোঁ মোৰ আজি ব্লগ এই বনাইছে দেই তোমালোকে চাই লওক আপোনালোকে চৰাইৰ আৱাজটো শুনিছেনে ইমান ধুনীয়া ভাল লাগে এনেকুৱা নেচাৰ জেগাত কেতিয়াবা মনটো ফ্ৰেছ লাগে সেইকাৰণে পাত কৰি থকাৰ বাবে আমি ইয়াত ভৰাই দিলোঁ মোক গাড়ীত নকৰিবা অ' মাই গড নালাগে হ'ব আমি এতিয়া সোমামগৈ চাওক ভিউ পইণ্ট চাওক ইমান মজা দেখিছেনে ইয়াৰ পৰা আমি দেখিব গৈ আছোঁ এতিয়া
দুটা ৰাস্তা আছে আহি তলত আৰু এটা ৰাস্তা আছে চব আমি উঠি উঠি আহিলো এই তলত এইটো ৰাস্তা দেখিলি নাই ভিডিঅ' কৰচোন ভিডিঅ' মোবাইল উঠিছে মোবাইলত ভালকে দে দে মোক দে ভয় লাগিছে তোৰ পানী জগে চবে পাতিলে মই একদম 5 ঘণ্টা 6 ঘণ্টা জাৰ্ণি কৰাৰ পিছত আমি ভিউ পইণ্ট চাওঁতে চাওঁতে লাষ্টত আমি পালোহি খোৱা দোকান কেইখনমান আৰু থালি অৰ্ডাৰ দিছিলোঁ আমি আৰু পূৰা বাজেট ফ্ৰেণ্ডলি হয় আৰু খোৱাবোৰ ইমান টেষ্টি আছিলে মানে ঘৰুৱা খানা নিচিনা আৰু ইয়াত মানে বহুত দূৰ পিছত এই কেইখনমান দোকান পৰশুৰাম কুণ্ড ওচৰত আছিলে এইকেইখন দোকান আৰু আমি য'ত খাইছিলোঁ সেইখন বহুত ভাল আছিলে আৰু ইয়াত আমি এতিয়া থকা ব্যৱস্থা কৰিছোঁ এইখন হৈছে নিনিচা হোমষ্টে বুলি আৰু বহুত ধুনীয়া আছে পৰিৱেশটো আপোনালোকক কাইলৈ ভিডিঅ'টোত দেখাম বাৰু কি হয় আৰু এইটো কোনে কোনে দেখিছে কমেণ্ট কৰি জনাবচোন মই ভৰি লগাই দিলোঁ কাৰণ কামোৰে বুলি কয় যে এই চুই দিয়াৰ লগে লগে অট'মেটিক গোল হৈ যায় আৰু ইমান ধুনীয়া দেখিছেনে কালাৰটো দেখিছে ব্লেক এণ্ড মানে হোৱাইট বুলি নহয় এইটো পানী কালাৰ টাইপ পানী কালাৰ বোলে সেনেকুৱা টাইপ থাকে আৰু এইটো কামোৰে বুলি কোৱাৰ কাৰণে মই ভৰি লগাই দিছোঁ ভয় লাগে আগতে সৰুতে খুব দেখিছিলোঁ এতিয়া দেখা নাই তেনেকৈ আৰু ইমান ধুনীয়া লাগিছে দেখিছেনে আৰু আমি এতিয়া বস্তু বাহিনী থৈ মেলি অকণমান ফুৰিব আহিলোঁ পৰশুৰাম কুণ্ডৰ ফালে পূৰা হাৱা মাৰি আছিলে ইমানেই হাৱা মাৰিছে মানে আপোনাৰ এচিও দৰকাৰ নাই ফেনৰ দৰকাৰ নাই পূৰা ধুনীয়া আপোনালোকৰ গধূলি সময়ত আমি আহিছোঁ অকল দলঙতে ফুৰিছোঁ মন্দিৰ আমি কাইলৈ যাম কাৰণ আজি আমি খোৱা বোৱা কৰি ল'লোঁ বাবে সোনকালে পামহি বুলি ভাবিছিলোঁ মন্দিৰ যোৱা হ'ব বুলি ভাবিছিলোঁ খোৱাৰ আগতে আমি মন্দিৰ গৈ আহিম বুলি কিন্তু আমাৰ দেৰি হ'ল আহি পাওঁতে ভোক লাগিলে আমি খাই দিলোঁ মুখখন পূৰা অইলি হৈ গ'ল গোটেই দিনটো ঘূৰি ফুৰা যে দেখিছেনে পাহাৰৰ মাজৰ পৰা দলংখন ওলাই আহিছে গোটেই লাগিছে হয়নে নহয় এইখন পাহাৰ পাৰ হৈ আমি এইফালে আহিলোঁ আৰু যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ আগন্তুক ভিডিঅ'বোৰ আপোনালোকে পাই থাকে আৰু আজি ভিডিঅ'টো ইমানেই ধন্যবাদ